সাধাৰণতে কোৱা হয় যে আমাৰ অসমীয়া মানুহে অসমীয়া যুৱক যুৱতীয়ে ব্যৱসায় কৰিব নাজানে বা ব্যৱসায় ক্ষেত্ৰখনত আমাৰ অসমীয়া মানুহ তেনেই কেঁচা কিন্তু সাম্প্ৰতিক লাহে লাহে সেই আগৰ দৃশ্যপট সলনি হ'ব ধৰিছে বহু অসমীয়া যুৱক যুৱতীয়ে ব্যৱসায়ত মন মেলিছে ব্যৱসায়ৰ জৰিয়তে যথেষ্ট লাভান্বিত হৈছে আৰু আজি আমি তেনে এজন যুৱকৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিম আহকচোন চাওঁ তেখেতনো কোন তেখেতৰ ব্যৱসায় কি এইখন তাৰ দোকান ফাষ্টফুডৰ দোকানৰ জৰিয়তে প্ৰথম আৰম্ভ কৰিছিল আৰু আজি তাৰ এখনৰ ঠাইত দুখন দোকান হৈ পৰিছে ফাষ্টফুড বুলি ক'লে এনেওতো আমাৰ জিভাৰ পানী ওলাই থাকে সি নিজেই ৰান্ধে নিজেই ৰান্ধিব লৈছে সি পিছে তোমাৰ কিমান দিন হ'ল দোকান খোলাৰ দুবছৰ হৈ গ'ল কেনেকুৱা চলিছে মোটামুটি ঠিকে চলি আছে ঠিকে ন লাগিব লাগিব পইচা লাগিব অ' তাৰ নামটোৱে কোৱা নাই নহয় তাৰ নামটো হ'ল প্ৰণৱজ্যোতি সন্দিকৈ মৰাণ কলেজৰ ছাত্ৰ আছিল সি আৰু সি আৰ্থিকভাৱে বহুত সচ্ছল পৰিয়ালৰ দেই কিন্তু কি হয় সি আগৰে পৰা বোলে নিজৰ খৰচ নিজেই উলিয়াই আছে আৰু এনেকৈ নিজাকৈয়ে সি ব্যৱসায় আৰম্ভ কৰিছে কি কি পোৱা যায় তোমালোকৰ দোকানত চাওমিন লালিপপ ৰোল ফ্ৰাইড ৰাইচ বাৰ্গাৰ হটডগ তন্দুৰী সকলো পোৱা যায় প্ৰায়বিলাক এয়া নিজে বনাব শিকিলানে কোনোবাই শিকাইছে নিজে শিকিলোঁ আৰু তুমি বেলেগ ৰান্ধনি ৰাখা নেকি থাকে এজন আছে হয় হয় দুজনে আছিলে মানে তুমি কি ক'বা আজি অসমীয়া যুৱক কাৰণে তুমি এনেকৈনো কি ক'ম বহি থাকিব নালাগে আৰু স্বনিৰ্ভৰশীল হ'ব লাগে হয় সেয়াই ক'ম এইখনে আছিল প্ৰণৱজ্যোতি সন্দিকৈৰ দোকান তাৰ দোকানখন আছে মৰাণৰ উষাপুৰত ব্ৰাউনছন এণ্ড ব্ৰাউন ইংলিছ একাডেমী স্কুলখনৰ সন্মুখত তাৰ সপোন আছে আৰু এখন ডাঙৰ ৰেষ্টুৰেণ্ট খোলাৰ তাকো নিজৰ টকাৰে তাৰ সপোন পূৰণ হওক আমি তাকেই কামনা কৰিলোঁ